গৰমৰ বতৰ কি কৰিব আৰু সোণাৰীৰ পৰা চাইকেল মাৰি মাৰি আহিছোঁ এখন বসন্তীৰ লগত। ইফালে এতিয়া ঘৰলৈ গৈ আছোঁ বৰ্তমান আৰু আছে তিয়কঘাট পাইছোঁহি। কালি মানে নতুনকৈ কাম এটাত জইনিং হৈছোঁ কাম এটা আপোনাৰ ভাল কামেই সোণাৰীৰ যি ফেক্টৰী এটা আছে সোণাৰীত সোণাৰীৰ মেইন ফেক্টৰীটো বৰ্তমান গৈ আছোঁ ঘৰ সোণাৰীটো বেঙেনাবাৰী। কি ক'ব আৰু আমি দুখীয়া ঘৰৰ ল'ৰা এনেকৈ আৰু চাইকেলত পেডেল মাৰি মাৰি আহিবলগীয়া হৈছে। হ'লেও মোৰ এঞ্জেলখন আছে বাৰু। কি কৰিব যদি চাকৰি কৰোঁ 9,000 টকা, বাইকে খাই 3,000 টকা, পইণ্টছ ইনষ্টলমেণ্টটো আছেই 4,000 টকা, 4, 5, 6, 7 আৰু 1,000 টকা লাগে। ক'ৰ পৰা গোটাম মই সেইটো কাৰণে ভাবিলোঁ বহুত চিন্তা কৰি পিনে এইটোৱে বেছি উত্তম হ'ব চাইকেল ল'ৰাটো। লগতে ব্লগিঙো বনাই আছোঁ। যদি ভাল লাগিলে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ আশীৰ্বাদতে জীয়াই আছোঁ। ফাইনেলি ইয়াত আইচক্ৰীম এটা খাই লওঁ। আগত আমাৰ নাই আৰু গুচি গ'ল ন। এতিয়া 10 টকাত কেইটা দিয়ে? এটা ইভাগে আপুনি টিকেট দিয়া। আগতে তিনিটালৈকে দি পাইছিলে না আপুনি? 3টালৈকে বিকি পাইছে আগত? দুটা বিকিছোঁ। আগত হ'লেও 3টা দি দিয়া আৰু কোনোবাই খুজিলে 3টা হ'লেও 3টাকৈ দিছিলে বাৰু এসময়তে আমি খাই পাইছোঁ বাৰু। আৰু বেলেগ এজন দিছিলে, আপুনি নহ'ব পাৰে খালি আৰু এতিয়া জামানাটো আৰু বেলেগ হৈ গৈছে আৰু কি ক'ম আৰু আমাৰ অসমীয়া মূল নুবুজে। এতিয়া এইজনৰ পৰাই কি ক'ব আৰু খংটো উঠেই। হ'লেও কি ক'ব ইমান গৰমত আহিছে, সেইজনো আহিছে, ময়ো আহিছোঁ। কি হ'ল আইচক্ৰীম এটা ক'লোঁ 3টা 10 টকা লৈছিলে আগত। আজিকালি হ'লগৈ আপোনাৰ 10 টকাত এটা ফ্ৰীকৈ খুৱাই থৈ গ'ল। তাকে কি ক'ম আৰু পিছে ইউটিউবৰ মোৰ চেনেল আছে বুলি ক'লোঁ ন, তাতে বেছিকৈ দি দিলে বাৰু বেনিফিটটো হ'ল আৰু ব্লগ তেন্তে গৈ যাম আৰু ঘৰ পাবলৈ নাই আৰু। আমাৰ ঘৰ ওচৰে পালোঁ এখন পুৰণা হৈছে হায়াৰ ছেকেণ্ডেৰী। মই ইয়াতে পঢ়ি যোৱা। এখন হৈছে এম ভি স্কুল, 2খনতে পঢ়া। আপোনাৰ সেই তিনিআলিটোৱে নাই যাব লাগিব ব্লগ। সোমাই যাম অকণমানটো যাব লাগিব। সোমাই গৈ বেঙেনাবাৰী তিনিআলি বুলি কয়, সেইটো শিৱ মন্দিৰ। সেইফালে সোমাই যাব গৈ আছোঁ গৰমত। কি কৰিব আৰু গৰমটো গৰম হ'বই আৰু গৰমতে গৈ আছোঁ আৰু ঘৰত গৈ ফ্ৰেছ হৈ যাম আৰু এঘুমতি মাৰিম আৰু এঞ্জেলক লৈ ওলাই যাম। এঞ্জেলৰ হৈ পিছত ওলাই দেন এইফালে দলৈমাৰি দি নামি আহিলোঁ। এতিয়া ব্লক গৈ থাকোঁ আমাৰ ঘৰৰ ফালে। সেইখন যে নদী পাহাৰখন দেখিছে, সেইখন অৰুণাচল পাহাৰ। আমাৰ দাঁতি কাষৰতে বুলি ক'ব পাৰি, বেছি দূৰ নহয় 15 কিলোমিটাৰমান হ'ব আৰু আমাৰ ঘৰৰ পৰা।